স্যার নমস্কার। আচ্ছা নমস্কার। আপনার কি খবর? আছো আৰু এনেকৈ। মোক তো চিনি পোৱা নাই ন? না তাকেতো ৰ'বা অকণ প্ৰব্লেম হৈছে আৰু। মানে মই নগেন মহাজনৰ নগেন হয়। আচ্ছা 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 ঠিক আছে ঠিক আছে। ছাৰ এটা আশীৰ্বাদ দিয়ক। আচ্ছা আচ্ছা হ'ব। আচ্ছা তোমাৰ নামটো কি আছিল? মোৰ নাম ত্ৰিদীপ আছিল। ত্ৰিদীপ ত্ৰিদীপ। এওঁতো ধৰিব নোৱাৰি। মোৰে লগ। আচ্ছা আচ্ছা একেলগে আৰু তুমি এতিয়া কি কৰি আছা? ছাৰ মই এনেই আৰু ঘৰতে আছোঁ। আচ্ছা আচ্ছা নাই কিবা এটা কৰা আৰু আজিকালি আৰু বহুত সুবিধা ওলাইছে হয় ছাৰ। নিশ্চয় কিবা এটা কৰা। হয় ছাৰ। তোমাৰ ডিগ্ৰী কমপ্লিট হৈছেনে? হৈছে ছাৰ। হৈছে নহয় খুব ভাল কথা ঠিক আছে। ছাৰ আপুনি কষ্ট কৰিব আমি না, যাওঁ হ'ব। নেকি ছাৰ? নালাগে হ'ব পাৰিব ছাৰ? পাৰিম এনেকৈ যাই থাকিম। মানে সন্ধিয়া আমাৰ এখন পূজা পাতিছে। সত্যনাৰায়ণ পূজা। সত্যনাৰায়ণ পূজা চাওঁ মই চাওঁ মই ঘৰলৈ যাই চাওঁ বজাৰ চজাৰ কৰি সময় পালে নিশ্চয় দেউতাৰে আছে নহয় ভালে আছে নহয়? আছে দিয়ক ছাৰ ভালে আছে। আৰু তোমাৰ নামটো কি আছিল বুলি ক'লা? ত্ৰিদীপ বৈশ্য আছিল। ত্ৰিদীপ বৈশ্য আচ্ছা আচ্ছা ঠিকে আছে। হয় ছাৰ। ছাৰৰ এটা আশীৰ্বাদ লওক। আচ্ছা আচ্ছা আশীৰ্বাদ লওক। আচ্ছা হ'ব মোৰে লগ। হ'ব এই ছাৰ কি কৰিব এতিয়া যাবই নেকি? মই এতিয়া বজাৰলৈ যাওঁ। আমি লৈ গ'লো হয়। না হ'ব তোমালোকে যে মোক নিম বুলি কৈছা এইটো মই বাইদেউ ক'ব আৰু নিশ্চয় পূজাখনত যাবৰ কাৰণে। নিশ্চয় চেষ্টা কৰিম যাব ছাৰ। চেষ্টা কৰিম। ছাৰ আপোনালোকৰ ঘৰৰ গুড নিউজটো পাই ভাল লাগিল আমাৰ। আৰু আমাৰ বুবুলৰ কথা কৈছে পাছত সিও বৰ কষ্ট কৰিছে বেচেৰা খুব কষ্ট কৰিছে হয় ছাৰ। কষ্ট কৰিছে এইটো এটা কষ্টৰ ফল সি পাইছে হয় ছাৰ। এইটো আমিও ভাল লাগিছে ৰাইজেও ভাল পাইছে এইটো ছাৰ এতিয়া আৰু নাই হ'ব আপোনাক লগ পাই ভাল লাগিল। ভাল হওক তোমালোকৰ ভাল আশীৰ্বাদ কৰা আৰু ছাৰ নিশ্চয় ভাল হ'ব নিশ্চয় আচ্ছা মই তেতিয়াহ'লে আহোঁ ঠিক আছে স্মাৰ্ট কেনে নাটক কৰিলোঁ। আৰে পঞ্চায়ত ইলেকশ্যনত দিব হ'লে এইবিলাক নাটক কৰিবই লাগিব। জীৱনত ফাৰ্ষ্ট আজি সেয়া কৰি পালোঁ। আশীৰ্বাদ দেখানে কেনে আশীৰ্বাদ দিলে লাগবই নে ভাই কি কৰিব লাগব এই মানুহ পতাবলৈ বহুত টান দেই। মানুহ লাগব না ভোটৰ কাৰণে তোৰ কাৰণে চব কৰিব লাগিব। এতিয়া আৰু যাওঁ বেলেগ সেয়া আৰু বেলেগ ছাৰ আৰু সেয়া কৰিব লাগিব পাৰে না। এই চলক কি পিন্ধাব লাগিব না। খবৰ কেনাই? বৌ আছে না নাই ঘৰত? অঁ দে দাদা এৰো আৰু এনেই ঘূৰি আছোঁ ৰ'ব দাদা। ভালে থাকক ন? কাম কৰি আছে? অলপ কাম কৰিছোঁ দিয়ক কৰক দাদা। খুৰা নমস্কাৰ। ভালে আছে ন? কি আছিল নামটো এই নগেন মহাজন মানে ৰবা নগেন মহাজন নগেন মহাজন নগেন এই নগেন মহাজনৰ ল'ৰাটো সেই ত্ৰিদীপ নাগি তেওঁ মোক বাটতে লগ পালে। হয় নেকি? লগ পাই আৰু এটা নতুন তাৰমানে চিন্তা সোমাই দিলে। কেনেকুৱা চিন্তা? চিন্তাটো হ'ল কি তেওঁ ইমান বছৰ তাৰমানে মোৰ স্কুলত পৰা বাহিৰ হৈ গৈছিল এই বহু বছৰ আগতে অংকত তাৰমানে নকল ধৰাৰ কাৰণে। কিন্তু আজিতো হঠাৎ মোক বাটত লাগিল পাই তাৰমানে সেৱা কৰি তেওঁৰ ঘৰক লাগি কথা কৰো তুমি তেনেহ'লে বহুত কথা জানিব বাকী আছা। কি মানে এই পঞ্চায়ত ইলেকশ্যন নাইছে এইবাৰ দাবিদাৰ একদম টিকেটৰ। সেইকাৰণে সি আজি মোক ইমান গুৰুত্ব দিছে। বৰ মানে সেই চলি আছে দেউ তুমি গম পোৱা নাই? মইতো গম পোৱা নাই। লগত কিমান চামচাগিৰি লৈ মানে লৈ পেলাই ঘূৰি আছে দেখা নাই তুমি? সেইকাৰণে কথা আজি সি মোক ইমান গুৰুত্ব দিছে। এতিয়া গুৰুত্ব নহয় তোমাৰ এটা ভৰি চুব ভৰি এৰি কিমান নহয়
এলা তুমি বুজবা বহুত বাকী আছো নাই এই মাষ্টৰ মানুহবিলাক বৰ সহজ সৰলতো চাচোন এই পঞ্চায়তী ৰাজটো কি কৈছে এই চালা দুনিয়াৰ মৰামী ভাষাক তাৰ মানে টিকট দিছে দুনিয়াৰ বদমাইছ টিকট দিছে তোমাৰ না তোমাৰ আগতে কৈছো দেখোন এই জোৰ যাৰ মুলুক তাৰ এতিয়া তোমাৰ এই ডাকাবাজ এটা এই ডাকাবাজ আমাৰ আৰু সি আমাৰ এটা ভতিজা ল'ৰা এটা উঠছি নহয় কোনি এই ভতিজা ল'ৰা এটা এই ডিজে এই ডালমতা সিও লাগিছে চব ৰহত লেখা দাম এই পঞ্চায়তী আছে ইমান ধুনীয়া আইনা খান আজি আমাৰ গাঁৱৰ উন্নতি কৰিব লাগে চব ৰহত লেখা দাম দেশৰ উন্নতি কৰিব না নিজৰ উন্নতি কৰিব নাই আমাৰ চব শেষ একদম শেষ আৰু এই ডালমতা সি দেশৰ কি উন্নতি কৰিব গাঁৱৰ কি উন্নতি কৰিব ভোটটো তুমি কেনে দাও ভোটটো তোমাৰ মৌলিক অধিকাৰ আজি আমি গণতান্ত্ৰিক দেশত আছো আমি ভোট দিবই লাগিব আৰু ইমান পঞ্চায়তী ৰাজধানী এখন ইমান ধুনীয়া এটা মানে হেৰি আহিছে আমাৰ গাঁৱৰ উন্নতি হ'লেহে চহৰৰ উন্নতি হ'ব আৰু চহৰৰ উন্নতি হ'লে দেশৰ উন্নতি হ'ব আমি এতিয়া চাব লাগিব কি জানা আমাৰ কেণ্ডিডেট চাব লাগিব আমি পাৰ্টি চাই লাভ নাই আমাৰ যদি কোনোবা মনত পইছি ভাল হেৰি তুমি ভাল কেণ্ডিডেট চাই আজি তুমি এই ডাকা বাছটোক দিবা নাগে ভোট আৰু এটা কথা মনত ৰাখা তোমাৰ ভতিজা হ'লেও মই ডিজেনক ভোট নতং কিন্তু মই দিম কি জানা মই একদম তাৰ যোগ্য চাম সি আমাৰ গাঁৱৰ কিবা উন্নতি কৰিব পাৰিব নে নোৱাৰে খেলা চাই পেলাইহে ভোট দিম গতিকে তুমি সেইটো চাবা যোগ্য ভোগ্য বসুন দাদা কোনোবা যদি মানে আমাৰ কিবা ভাল কৰিব পাৰিব বুলি ভাবো ভোট দিম আৰু যদি নাই কোনো ভোট মাৰি থৈ গুচি মই বাজত যাম ৰিজাল্টটো মই ভাল পাওঁ তোমাৰ এতিয়া ভালে হ'ব যোৱা আশীৰ্বাদ কৰা